নমস্কাৰ। আজি মই আপোনালোকক কম এলোভেৰাৰ বিষয়ে অকমান কম। তো এলোভেৰা এইটো মোৰ তাত আছে, এইটো এলোভেৰা জুচ হয়। এইটো চাওক, কিন্তু মোৰ এইটো পতঞ্জলিৰ হয় আৰু বেলেগ বেলেগ কোম্পানীৰো পোৱা যায়। এইটো হ'ল এলোভেৰা জুচ। তাৰপিছতে এইটো এলোভেৰা জেল, এইটো জেল হয়। আৰু এইটো হ'ল এলোভেৰাৰ গছৰ পৰা মই কাটি আনিছোঁ আপোনালোকক দেখুৱাবলৈ। আৰু এই যে হালধীয়া এটা ৰস দেখিছে, সেইটোৰ বিষয়ে অকণমান কৈ দিম। তো প্ৰথমতে মই কওঁ এলোভেৰা জুচটোৰ বিষয়ে। এই এলোভেৰা জুচ আপুনি ৰাতিপুৱা সদায় এচামুচ বা দুচামুচ, যদি এলোভেৰা জুচটো দুচামুচ লৈছে এইটো, তাত আকৌ দুচামুচ বা 3 চামুচ, একো কথা নাই, অলপ গৰম পানী ল'ব। গৰম পানী অকণমানৰ লগত এই এলোভেৰা জুচটো, এইটো আপুনি 2 চামুচ বা 1 চামুচ যি খায় আৰু তেনেকুৱাকৈ মিলাই ল'ব। মই এইটো 2 চামুচ খাওঁ সদায়। 2 চামুচ এলোভেৰা জুচ, তাৰ লগত 2 চামুচ গৰম পানী মিলাই পেলাই খাব। তাৰপিছত নৰ্মেল, মানে অকণমান গৰম পানী তেনেকুৱাকৈ নৰ্মেল 1 গিলাচ বা 2 গিলাচ খাই দিব। এইটো পেটৰ কাৰণে খুবেই ভাল। আৰু যদি কাৰোবাৰ গেছৰ সমস্যা আছে, তাততো বহুতেই ভাল গেছৰ কাৰণে। আৰু যিকোনো আপুনি এইটো খোৱাৰ পিছত পেটৰ নানান ধৰণৰ ৰোগ আপোনাৰ ভাল হৈ যাব পাৰে। আৰু ই অপকাৰ একো নকৰে, একো বেয়া নকৰে, ভালেই হ'ব। এইটো হ'ল এলোভেৰা জুচ। এতিয়া কওঁ এলোভেৰা জেলটোৰ কথা। এইটো এলোভেৰা জেল, দাম বেছি নহয়, এটা ডাঙৰো পায় সৰুও পায় এনেকুৱা। এইটো আপুনি যিবিলাকৰ মুখত খুব গুটি উঠে, মুখত ক'লা ক'লা দাগ পৰি যায়, চকুৰ ওচৰৰখিনি, চকুৰ তলৰ অংশ মানে ক'লা হৈ যায়, তো তাৰ কাৰণে আপুনি এই এলোভেৰা জেলটো এইটো লগাব। এইটো ৰাতি লগাই থৈ দিব, লগাই পেলাই ধুব নালাগে আৰু মুখখন তেনেকুৱাকৈ শুই থাকিলে তাৰপিছত ৰাতিপুৱা ধুই দিব। আৰু এনেও দিনত গা ধুই উঠি এইটো আপুনি লগাব পাৰে, বেলেগ ক্ৰীম যদি নলগায় তো এইটো লগাব পাৰে। আৰু হাত ভৰিত মানে তেনেকুৱাটো এইটো লগাব পাৰে। আৰু এইটো যিবিলাকে ব্যৱহাৰ কৰা নাই কৰি চাব। এইটো গৰমততো খুবেই ভাল, কাৰণ আপোনাৰ যেতিয়া খুব গৰম লাগি থাকে, এই এলোভেৰা জেলটো অকণমান হাতত লৈ পেলাই ঘঁহি ল'ব, ঠাণ্ডা পৰি যায়। আৰু যেতিয়া আমি পাকঘৰত কাম কৰি থাকোঁতে কেতিয়াবা যদি অকণমান মানে জুইৰ তাপটো লাগি যায়, তো তেতিয়াও এই এলোভেৰা জেলটো যদি লগাই দিয়ে, লগে লগে ঠাণ্ডা পৰি যায়। এই এলোভেৰা জেলটো আপুনি তেনেকুৱাকৈ ব্যৱহাৰ কৰিব পাৰে। এইটোও বহুতেই ভাল। মই এইটো ইউজ কৰোঁ, এইটো খাওঁ আৰু দেখুৱাই দিছোঁ। এইটো মই গছৰ পৰা কাটি আনিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এইটো যে দেখিছে, এতিয়াও ওলাই আছে অলপ অলপ, ভালকৈ চালে গম পাব। হালধীয়া হালধীয়া এটা ৰস ওলাই আছে, গোটেইকেইটাৰে আছে ইয়াত। এই যিটো হালধীয়া ৰস, এইটো মাত্ৰ নাখাব, সেইটো খালে পেটৰ অপকাৰ হ'ব পাৰে। এলোভেৰা যদি আপুনি ঠাৰিটো ইউজ কৰে, তেতিয়াহ'লে কি কৰিব, ৰাতি কাটি থৈ দিব। ৰাতি যদি কাটি থৈ দিয়ে, তেতিয়াহ'লে এই যিটো হালধীয়া এই ৰসটো, এইটো নাইকিয়া হৈ যাব, ওলাই। তাৰপিছত এইটোৰ ওপৰৰ ডোখৰ কাটি ল'ব, ভিতৰত জেলটো থাকে, জেলটো এইটো জানেই আৰু ভিতৰত থাকে। আৰু তো এইটো কাঁইট হয়, ছাইডৰ কাঁইট, আৰু ওপৰৰ মানে ওপৰৰ বাকলি বুলিয়ে কৈছোঁ, আৰু ওপৰতো এনেকুৱাকৈ এৰাই ল'ব অকণমান, লৈ পেলাই ভিতৰৰ জেলটো খাবও পাৰে। আৰু সকলোৱে খাব নোৱাৰে কিন্তু, কাৰণ এইটো বিজলুৱা হয়। আৰু যদি খাব পাৰে খুব ভাল, সেইটোও খাব পাৰে আপুনি ডাইৰেক্ট। আৰু সেইটো আপুনি মুখতো লগাব পাৰে, মুখত লগালেও সেইটো বহুত কাম দিয়ে। তো তেনেকুৱাকৈ আপুনি এইটো গছ লগাব পাৰে নিজৰ ঘৰতে। এয়া ভিতৰত যিটো দেখিছে, এইটো জেলটো, এইটো জেল হয় ভিতৰৰ ডোখৰ। তো ওপৰৰখিনি অকণমান এৰুৱাই পেলাই ভিতৰৰখিনি চামুচ এখনেৰে লৈ সেইটো আপুনি খাব পাৰে। সেইটো পেটৰ কাৰণে খুবেই ভাল। এইটো ডাইৰেক্ট খাব পাৰে আৰু মুখতো লগাব পাৰে। আৰু নহ'লে যদি এইখিনি ধৰক কাৰোবাৰ ঘৰত গছ নাই, তেতিয়াহ'লে কি কৰিব, তেতিয়া আপুনি এই বটলটো কিনি আনিব। মই কোৱা নাই অকল আপুনি যে এইটোৱে আনক, পতঞ্জলিৰে আনক, বেলেগো আছে, যাৰ যি ভাল লাগে সেইটো আনি ল'ব।
খালি মই এইটোৱে কৈছোঁ, এল'ভেৰা মুঠতে বহুতেই উপকাৰী। সেইটো স্কিনৰ কাৰণে কওক, পেটৰ কাৰণে কওক, বহুতেই ভাল, বহুতেই উপকাৰী হয়। আৰু যদি একেবাৰে লুজ মোচন হৈ থাকে তেতিয়াহে আপুনি এইটো নাখাব দুদিনমান। বাকী আৰু অন্য দিনত মানে সদায় খাব পাৰে। এবাৰো খাব পাৰে, দুবাৰো খাব পাৰে। যদি এবাৰ ৰাতিপুৱা খায়, এবাৰ ৰাতিও খাব পাৰে। আৰু যদি ৰাতি নাখায় তেন্তে আপুনি এবাৰ ৰাতিপুৱা খাবৰ কাৰণে চেষ্টা কৰিব। পেটৰ যিকোনো সমস্যা ই ঠিক কৰি দিয়ে এল'ভেৰা জুচ। তো এল'ভেৰাটো আৰু বহুতেই আছে এল'ভেৰাৰ বিষয়ে জানিবলৈ। আৰু যদি আপুনি মুখত লগাই থৈ দিয়ে তেতিয়াহ'লে মুখৰ ক'লা দাগ আৰু আমাৰ যিটো শালমইনা বুলি কয় আৰু সেইটোও কিন্তু সদায় ইউজ কৰিব লাগিব। এনেকুৱা নাভাবিব যে মই 4-5 দিন ইউজ কৰিছোঁ, ব্যৱহাৰ কৰিলোঁ, কিন্তু মই ভালে পোৱা নাই, সেইটো কথা নহয়। আপুনি এইটো কিছুদিন লাগিব আৰু 15 দিনমান ইউজ কৰি পেলাই চাব, কামত আহিবই। আৰু ময়ো এইকেইটা মই গোটেইকেইটাই ইউজ কৰোঁ। মানে কেতিয়াবা এইটো আনি পেলাই, এইটো গছৰ পৰা আজি যেনেকুৱাকৈ কাটি আনিছোঁ, এইখিনি মই কালি নিশ্চয় পেলাই নিদিওঁ, আপোনালোকক মই দেখুৱাবৰ কাৰণে কাটি আনিছোঁ। আৰু এইটো মই অকণমান মুখত লগাম, গালত, আৰু এইখিনি খাই দিম ৰাতিপুৱা। বাকলিটো গুচাই পেলাই ওপৰৰ বাকলিটো গুচাই পেলাই এইটো খাই দিম। তো তেনেকুৱাকৈ আপোনালোকেও চেষ্টা কৰিব, খুবেই ভাল এল'ভেৰাটো। তো আজি এইখিনিয়ে ক'লোঁ এল'ভেৰাৰ বিষয়ে, আৰু দীঘলীয়া কৰি নাথাকোঁ। বহুতেই আছে ইয়াৰ লাভালাভ, তাৰপিছত আকৌ লগ পাম, আকৌ ক'ম। আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে, যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিবিলাকে নতুন চাই আছে তেখেতসকলে এটা ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ।